লগতে আমাৰ খেলৰ লগত জড়িত হৈ থকা প্ৰত্যেকজন ব্যক্তিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ এই 4 দিনীয়া কাৰ্যসূচী বুলিয়ে নহয়, 5 দিনীয়া কাৰ্যসূচী বুলিয়ে নহয়, আপোনাৰ গাঁও পঞ্চায়ত লেভেলৰ পৰা তেখেতসকলে যি কষ্ট কৰি আছে সেই কষ্টৰ ফলটো আজি দেখা গৈছে। গোটেইকেইটা সমষ্টিৰ ভিতৰতে কোনে কি প্ৰাইজ পায় নাজানো, কিন্তু মই ক'ব বিচাৰিছোঁ মোৰ তৰফৰ পৰা চাবুৱালাহাট সমষ্টিয়ে বহুত ধুনীয়া আৰু সেই এৱাৰ্ড গভৰ্ণমেণ্টে নিদিয়ে নাজানো, কিন্তু সেই মোৰ ফালৰ পৰা মই কৈছোঁ মই নিজে জিলা বিষয়া হৈ ধৰক আমাৰ 6টা সমষ্টি আছে, 6টা সমষ্টিৰ ভিতৰত আমাৰ চাবুৱালাহাট সমষ্টিয়ে ভাল কাম কৰিছে। আৰু তাৰ থকা ব্যক্তিকেইজনে হ'ল আমাৰ বিশেষকৈ প্ৰত্যেকটো সময়তে যোগেন গোহাঁই ডাঙৰীয়া আপোনালোকৰ লগত লাগি আছে, লগতে খেলৰ লগত জড়িত হৈ থকা প্ৰত্যেকজন ব্যক্তি আজি এইখিনি কষ্ট কৰি এই মুহূৰ্তখিনি পাইছে। সেইটো কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে খেলুৱৈসকলক এটা কথা ক'ব বিচাৰিছোঁ, তেখেতসকলে গাঁও পঞ্চায়ত লেভেলৰ পৰা আহি সমষ্টি পৰ্যায়ত আছে, সেই সমষ্টি পৰ্যায়ৰ পৰা আমাৰ ডিষ্ট্ৰিক্ট পৰ্যায়লৈ যাব, তাৰপিছত ষ্টেটলৈ যাব। খেলত হৰা জিকা আছে, থাকিবই, কোনো কথা নাই। খেল মহাৰণ বুলিয়ে নহয়, আমাৰ প্ৰত্যেকখন গেমে আমি নিজৰ পেচা হিচাপে ল'ব লাগিব, হয় নহয়? সেইটো কাৰণে আমাৰ ফুটবল খেলুৱৈসকলৰ কোনো ৰ'দ বৰষুণ বতাহে আমাক চাব নোৱাৰে, সদায় ৰ'দতে খেলি থাকিব লগা হয়। সেইটো কাৰণে মই নাভাবোঁ যে ইয়াত কোনোবা ফেইল হৈ যাব বা কোনোবা মাথা ঘূৰাই পৰি যাব। সকলো ষ্ট্ৰং, সকলোৰে নিজৰ এটা ব্যক্তিত্ব আছে, নিজৰ যাদু আছে, ভৰিৰ যাদু আছে। সেই যাদু আজি এই খেলপথাৰত আপোনালোকে আহি দেখুৱাব লাগিব, হয় নহয়? খেল হাৰিম জিকিম কোনো কথা নাই, প্ৰত্যেকটো সময়ত খেলত জড়িত হৈ থাকিলে আমাৰ শৰীৰৰ লগতে মানসিক বিকাশ হ'ব, লগতে আমাৰ পৰিৱেশটো ভাল হ'ব। আপোনালোকে সুস্থ থাকক, সবল থাকক, দীৰ্ঘায়ু কামনা কৰিছোঁ। আকৌ এবাৰ দুই দলকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে চাবুৱালাহাট বিধানসভা সমষ্টিৰ যিকেইজন খেলুৱৈ প্ৰেমী ৰাইজ, খেলৰ লগত জড়িত হৈ থকা ৰাইজ, তেখেতসকলক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধুনীয়া প্ৰদৰ্শন আমাক দেখুওৱাৰ কাৰণে আজি নিজে আহি ভাল লাগিছে। ধন্যবাদ সকলোকে, অৱশেষত আকৌ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভালকে খেলিবা, ভালকে খেলিবা। All the best. All the best. একদম ধুনীয়া খেলিবা। আমি এই যে খেল মহাৰণ সফলতা হৈছে বুলি আমি ক'ব পাৰোঁ। ইয়াৰ পাছতে অন্য এটি সম্পূৰ্ণ অনুৰোধ যাব বিচাৰিছোঁ, তেওঁ হৈছে আমাক একচুৱেলি এই খেল মহাৰণৰ প্ৰতিটো মুহূৰ্ত ধৰি ৰখাৰ ক্ষেত্ৰত আনুষ্ঠানিকভাৱে আজি নিয়োজিত আমাৰ এই দুগৰাকী ফটোগ্ৰাফাৰ, আমি কেমেৰামেন ফটোগ্ৰাফাৰজনক আমি অভিনন্দন জনাব বিচাৰিছোঁ। ভূমিকাৰ লগত তেখেতে ছোৱালী দলটো নেতৃত্বত আছিলে। আমি তিনিজন বুলন্দীয়াক আমি শ্ৰেষ্ঠ বুলন্দীয়া হিচাপে নিৰ্বাচিত কৰি ৰাখিছিলোঁ। এয়া হৈছে জনিত গগৈ আৰু ৰজক জনাইছোঁ, যিহেতু তেওঁলোকে প্ৰথমৰ পৰা বহুত কষ্ট কৰি আমাৰ অনুষ্ঠানটো পাৰ হৈ যোৱাত তেখেতৰ যি স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকা আছে তেখেতৰ নেতৃত্বতে গোটেইখিনি তিনিজন স্বেচ্ছাসেৱক আছিলে, তেওঁলোকৰ নেতৃত্বত আমাৰ কামখিনি সম্ভৱ হৈছে। আৰু বুটফুটনা আমি হেল্ল' এজন বিশেষ ব্যক্তিক আমি আমাৰ চাবুৱা বিধানসভা সমষ্টি
পানী উন্নয়ন খণ্ডৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিভিন্ন পঞ্চায়তৰ লগতে এটা ELP আছিল আমাৰ, যিজন ব্যক্তিৰ অশেষ কষ্টৰ ফলত আচলতে পানী উন্নয়ন খণ্ডৰ বিভিন্ন পঞ্চায়তৰ খেলসমূহ উজ্জীৱিত